নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এতিয়া মই আপোনালোকক এখন বিশেষ গাঁও দেখুৱাম আৰু গাঁওখন হৈছে অসমৰো আৰু মেঘালয়ৰো মানে অসমতো তেওঁলোকে ভোট দিয়ে আৰু মেঘালয়তো ভোট দিয়ে। এতিয়া মই য'ত এইডোখৰত উপস্থিত আছোঁ এইডোখৰ অসম বুলি ক'ব পাৰি আৰু দলংখনৰ ইপাৰে সেয়া হৈছে মেঘালয় আৰু এই গাঁওখনত অসম চৰকাৰেও গাঁওবাসীক বিশেষ সুবিধা দি থাকে আৰু মেঘালয় চৰকাৰেও বিশেষভাৱে সুবিধা দি থাকে। গতিকে গাঁওখননো কেনেকুৱা আপোনালোকক দেখুৱাম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। তেনেহ'লে ব'লক আমি গাঁওখনৰ অলপমান আগৰ পৰা আহি লওঁ। গোটেই গাঁওখন গোটেই পাহাৰে আৱৰি আছে আৰু গাঁওখন পাহাৰতে আছে যদিও কিন্তু চাৰিওকাষে ইয়াৰ পাহাৰ আছে, দেখিছেনে? এই পাহাৰখিনি অসমৰ পাহাৰ আৰু এনেকৈ গৈ গৈ এইখিনি হৈছে আপোনাৰ গাৰো হিলছ, মানে মেঘালয়ৰ পাহাৰ এইবিলাক। গাঁওখনৰ এইফালে এভাগ সত্ৰ আছে, এইভাগ সত্ৰ, এই সত্ৰভাগীৰ নাম হৈছে শ্ৰী শ্ৰী নিতুৱা বাপা সত্ৰ আৰু এয়া সত্ৰৰ এয়া সভাঘৰ আৰু এভাগ সত্ৰভাগৰ একেবাৰে কাষতে লাগি আছে এই গাঁওখনৰ এখন LP স্কুল। এতিয়া LP স্কুলখনৰ কাষলৈ গৈ আপোনালোকক LP স্কুলখনৰ বিষয়ে জনাম। ইতিমধ্যে মই আপোনাক দেখুওৱা এই স্কুলখন হৈছে মেঘালয়ৰ আৰু ইয়াত যিসকল শিশুৱে পঢ়িবলৈ আহে সেই শিশুসকল হৈছে অসমৰ আৰু ইয়াৰ শিক্ষকসকলো হৈছে অসমৰে। মেঘালয়ত এই গাঁওখনৰ নাম হৈছে ব্ৰেংচাই নংখ্লাও আৰু অসমত এই গাঁওখনৰ নাম হৈছে লংচাই। গতিকে এই গাঁওখনৰ গাঁওবাসী অসমীয়াও হয় আৰু মেঘালয়ানো হয়। তেওঁলোকে মেঘালয়কো ভোট দিয়ে, এওঁলোকৰ ভোটাধিকাৰ মেঘালয়তো আছে আৰু অসমতো আছে। গাঁওখনৰ প্ৰাকৃতিক পৰিৱেশটো বৰ ধুনীয়া, গতিকে ভিডিঅ'টো চাই থাকিব। গাঁওখনৰ ভিতৰটো আমি দেখুৱাই যাম। এইটি সোমাই যায়, এই ৰাস্তাটোৱেদি সোমাই গৈ গাঁওখন পায়। গাঁওখন বৰ ধুনীয়া, গতিকে ভিডিঅ'টো চাই যাব। গাঁওখনত কি কি আছে সকলোখিনি আপোনালোকক ভিডিঅ'টোত দেখুৱাই থাকিম। হে যাবলৈ ওলাইছিলা নদী ফালে? হে আৰু নাই, নদী ফালে যাম, নদী ইপাৰে যাম, যাবানে? কি নাম আছিলে তোমাৰ? জ্যোতিষ্ময় ৰাভা আৰু জ্যোতিময় আৰু আমাৰ কংকন ৰাভা। অকণমানিৰ নাম কি আছিলে? দীপজ্যোতি ৰাভা। এতিয়া আমি আহি আছোঁ নদীখনলৈ। নদীখন এতিয়া যাব পাৰি। এই নদীখনৰ নাম হৈছে বাথাই নদী আৰু নদীখন ওলাইছে মেঘালয়ৰ এটা পাহাৰৰ পৰা আৰু নদীখন পৰিছেগৈ ব্ৰহ্মপুত্ৰত। অসমতো এই নদীখনৰ নাম বাথাই বুলি আছে। দিয়ে নদীখন বৰ ধুনীয়া। নদীখনৰ অলপমান পৰিৱেশ আপোনালোকক দেখুৱাম। আপুনি যদি উকিয়াম গৈছে তেনেহ'লে উকিয়ামতো এনেকুৱা এটা পৰিৱেশেই দেখিব, কিন্তু উকিয়ামতকৈও ইয়াত অলপ বেলেগ এটা পৰিৱেশ দেখিব আপুনি। উকিয়ামতকৈও যথেষ্টখিনি ভাল। ইয়াৰ আগলৈ এটা জলপ্ৰপাত আছে আৰু ইয়াত দেখিছে গা ধুব পৰা কিমান সুবিধা। ইয়ালৈ আহিলে মই ভাবিছোঁ আপোনালোকে যথেষ্টখিনি আনন্দিত হ'ব।
পৰিৱেশটো দেখি আপুনি কেনেকুৱা লাগিছে জনাব। পৰিৱেশটো মোৰ খুব ভাল লাগিছে। অসমৰ অতি কাষতে থকা আমাৰ অতি কাষতে থকা এটা অঞ্চল আৰু এই অঞ্চলটোত আহিলে আপুনি যথেষ্টখিনি আপ্লুত হ'ব বুলি মই ভাবিছোঁ। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যই আপোনাক বাৰুকৈয়ে মুহি পেলাব। ইয়াত দেখিছে কণ কণ ল'ৰা ছোৱালীবিলাকে নাচি আছে, তেওঁলোকে গান চান লগাই নাচি আছে আৰু এইফালে এটা ঝৰ্ণা এটা আছে। ঝৰ্ণাটোলৈও আমি যাবলৈ চেষ্টা কৰিম যিমান দূৰ সম্ভৱ হয়। গতিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মই আহিয়ে আছোঁ। আহি আমি পালোহি নদীখনৰ একেবাৰে মাজভাগ বুলি ক'ব লাগিব। গাঁওখনৰ একেবাৰে শেষ আৰু এইফালে বহুত দূৰ আছে। এইফালে গৈ পেলাই আমি ঝৰ্ণা এটা পাব। ঝৰ্ণাটোলৈ বহুত দূৰ হয়, সেইটো কাৰণে এতিয়া নাযাওঁ, কাৰণ এই ভাইটিটো আহিছে। পিছত এদিন আপোনালোকক দেখুৱাম এই জুৰিটো। এতিয়া মই আপোনালোকক নৈখনেই দেখুৱাইছোঁ বাৰু। নৈখন চাওক না কিমান ধুনীয়া, ডাঙৰ ডাঙৰ পাথৰ আছে, পাথৰৰ মাজে মাজে নৈখন গৈছে দেখিছেনে। মাজে মাজে ক'ৰবাত দও আছে আকৌ, ইয়াত দেখিছেনে অকণমান দ, এইফালে অলপ দ। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ গাঁওখনলৈ আহক, গাঁওখন চাওক আৰু গাঁওখন চাই পেলাই খুব আপোনালোকে ভাল পাব। ইয়াৰ গাঁওবাসীৰ আপ্যায়নো আপোনালোকে খুব ভাল পাব। গতিকে সময় পালে কেতিয়াবা আপোনালোকে এই গাঁওখনলৈ আহিব। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মন গৈছে তেনেহ'লে চেনেলৰ কাষতে থকা বেল আইকনটো দবাই দিব। গতিকে আজিলৈ আহিছোঁ, পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। বাই বাই। চিন্ময় বাই বাই দি দিয়া। বাই বাই। থেংক ইউ।